এই মানে এনেকুৱা এটা পিছপৰা অঞ্চলৰ এখন স্কুলৰ এগৰাকী ছোৱালীয়ে ক্লাছ 8তে UPSC দিয়াৰ কথা ভাবিছা বা IPS বা IS অফিচাৰ হ'ম বুলি ভাবিছা। এই কথাটোত মই খুব ভাল পালোঁ আৰু সপোন দেখিলেহে সপোনটো পৰিপূৰ্ণ হ'ব পাৰে। যদি তোমালোকে সপোন নেদেখা তেতিয়াহ'লে তোমালোকৰ সপোন কেতিয়াও পৰিপূৰ্ণ হ'ব নোৱাৰে। তোমাৰ নামটো কি আছিলে? আজমিনাই ক'লে যে আজমিনাই ক'লে যে মই ডাঙৰ হ'লে পুলিচ অফিচাৰ হ'ম, আৰক্ষী বিষয়া হ'ম। আৰু মই তোমালোকক এটা কথা সুধিছিলোঁ যে হৈ পেলাই কি কৰিবা, 3টা কাম কোৱা। তাৰে ভিতৰত আজমিনাই ক'লে যে ৰেহেনাই ক'লে যে মই সমাজৰ পৰা বেয়া কামবিলাক আঁতৰ কৰিম। তোমালোকৰ এই থিংকিংটো মোৰ খুব ভাল লাগিছে। আৰু এটা কথা চবকে মই কৈছোঁ, সকলোৰে কাৰণে এটা কথা কৈছোঁ যে আমি প্ৰত্যেকেই একোটা পিছপৰা পৰিয়ালৰ পৰা আহিছোঁ। আমাৰ বেকগ্ৰাউণ্ডটো কাৰো ইমান উন্নত নহয়, কিন্তু পিছপৰা পৰিয়ালৰ পৰা আহিলেই যে আমি পিছ পৰি থাকিম সেয়াও কোনো কথা হ'ব নোৱাৰে, হয়নে? ঘৰুৱা আৰ্থিক অৱস্থাই আমাক কেতিয়াও পিছৰ ফালে টানিব নোৱাৰে। গতিকে আমাৰ আৰ্থিক অৱস্থা, আমাৰ দৰিদ্ৰতা এইবিলাকে আমাক কোনোফালে কেতিয়াও পিছৰ ফালে টানিব নোৱাৰে। সেইকাৰণে তোমালোকে প্ৰত্যেকেই সপোন দেখিব লাগিব, ডাঙৰ মানুহৰ সপোন দেখিব লাগিব। যেনেকৈ আজি ৰেহেনাই সপোন দেখিছে যে মই IPS অফিচাৰ হ'ম। আৰু ইমান সৰুতে অৰ্থাৎ আমিবোৰে মেট্ৰিক পাছ কৰাৰ পিছতহে আমি IPS বা তোমাৰ APSC বা UPSC দিয়াৰ কথা আমি মেট্ৰিক পাছ কৰাৰ বা ডিগ্ৰী পাছ কৰাৰ পিছতহে আমি ভাবিছিলোঁ বা আমি শুনিছিলোঁ। কিন্তু এতিয়াৰ পৃথিৱীখন বা এতিয়াৰ সমাজ ব্যৱস্থা বা এতিয়াৰ তোমাৰ যিবিলাক ডিজিটেল মাধ্যম আহিছে, এই ডিজিটেল মাধ্যমে আমাক সৰুৰ পৰাই আগবঢ়াই লৈ গৈছে। আৰু সেইকাৰণে হয়তো তোমালোকে তাৰ বিষয়ে গম পাইছা। গতিকে যদি তোমালোকে UPSC দিব লাগে তেতিয়াহ'লে বা IS বা IPS অফিচাৰ হ'ব লাগে, তেতিয়াহ'লে তোমালোকে পঢ়াৰ সময়টো এতিয়াৰ পৰাই বঢ়াব লাগিব। আৰু পঢ়াৰ মনোযোগ, পঢ়াৰ অধ্যয়নত তোমালোকে অধিক মনোযোগ দিব লাগিব। তোমালোকে UPSC এক্সামবিলাক কেনেকুৱাকৈ হয় বা তাৰ ইণ্টাৰভিউবিলাক কেনেকুৱাকৈ হয়। গতিকে তোমালোকে সৰুৰ পৰাই তাক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু যদি কঠোৰ পৰিশ্ৰম কৰা তেতিয়াহ'লে নোৱাৰা কাম পৃথিৱীত একোৱেই নাই। তোমালোকে ঈগল চৰাই দেখিছা নহয়? ঈগল চৰাই যেতিয়া বুঢ়া হয় তেতিয়া সি চিকাৰ কৰিব নোৱাৰা হয়। আৰু তেতিয়া কি কৰে ঈগল চৰাই? যদি সেই কষ্টকৰ কামটো কৰে তেতিয়াহ'লে সি চিকাৰ ধৰি পেলাই আকৌ জীয়াই থাকিব পাৰিব। আৰু যদি ভাবে যে মই ইমান কষ্ট কামটো কৰিব নোৱাৰোঁ তেতিয়াহ'লে সি বুঢ়া হৈ সেই পাহাৰৰ ওপৰতে মৰি যাব লাগিব, হয়নে? গতিকে আমাৰ সন্মুখত সদায় দুটাই পথ খোলা থাকিব। আমি যদি এতিয়া কষ্ট কৰোঁ তেতিয়াহ'লে আমাৰ পিছৰ সময়খিনি ভাল হ'ব। আমি যদি আৰাম কৰোঁ তেতিয়াহ'লে আমাৰ পিছৰ সময়খিনি বেয়া হ'ব। এতিয়া তোমালোকৰ কোনটো পথ ল'বা সেইটো তোমালোকে নিজেই নিৰ্ধাৰণ কৰিব লাগিব যে তোমালোকে আৰামৰ পথ ল'বা নে কষ্টৰ পথ ল'বা। কোনটো পথ ল'বা তোমালোকে? কষ্টৰ পথ। গতিকে তোমালোকে কষ্টৰ পথ ল'ব লাগিব। আৰু কষ্টৰ পথ ল'লেহে পিছৰ ফালে তোমালোকে আৰাম কৰিব পাৰিবা। আত্মবিশ্বাস তাৰমানে আমাৰ প্ৰত্যেকৰে ভিতৰত আত্মবিশ্বাস আছে। আমি সকলোৱে পাৰোঁ। আজি যে কিছুমানে ইয়াত পঢ়িব পৰা নাই তেওঁলোকেও পাৰে, কিন্তু আমাৰ সেই আত্মবিশ্বাসটো আমি জাগ্ৰত নকৰোঁ। যেতিয়া মামাকে তাক ইয়াত তাবিজটো দিলে সি ভাবিলে যে আজিতো মোক কোনে হৰুৱাব, সেই আত্মবিশ্বাস লৈ পেলাই গ'ল। সেইকাৰণে সি ভাল ৰিজাল্ট কৰিলে খেলখনত। গতিকে আজি যেনেকৈ ৰেহেনা খাতুনে কৈছা যে মই IPS অফিচাৰ হ'ম, সেইটো আত্মবিশ্বাস, ছেল্ফ কনফিডেঞ্চ, সেইটো ৰাখিবা। প্ৰত্যেকজন ষ্টুডেণ্টে সেইটো ৰাখিবা। আৰু মই ভাবোঁ যে তোমালোকৰ ইয়াৰ পৰা আজি আমি গুণোৎসৱৰ কাৰণে ইয়ালৈ আহিছোঁ, বহু দূৰৰ পৰা আহিছোঁ তোমালোকৰ মাজলৈ। তোমালোকৰ মাজৰ পৰা যদি কোনোবা ডক্টৰ হয়, ইঞ্জিনিয়াৰ হয়, IPS হয়, হয়নে নহয়, IS হয়, তেতিয়াহ'লে কেতিয়াবা শুনি পেলাই আমাৰ ভাল লাগিব যে মই যোৱা স্কুলখনৰ কোনোবা এজন IPS IS অফিচাৰ। আৰু মই ভাবোঁ ইয়াৰ পৰা হ'ব, কাৰণ
আমাৰ সদায় এটা কথা কয় যে বোকাতহে আমাৰ পদুম ফুল ফুলে, বোকাত। গতিকে আমাৰ ভিতৰুৱা অঞ্চলবিলাকতে প্ৰতিভাবিলাক লুকাই থাকে। তোমালোকৰ মাজতো প্ৰতিভা আছে। বিশেষকৈ মই ক্লাছ 8 বেটছটোক মানে বহুত ভাল পাইছোঁ। তোমালোকে ইমান ধুনীয়াকৈ অসমীয়া মাতিছা। ৰেহেনাৰ অসমীয়া খুব সুন্দৰ, খুব সুন্দৰ। মই বহুত তোমাৰ প্ৰশংসা কৰিছোঁ। খুব সুন্দৰ অসমীয়া ইংৰাজী তুমি মাতিছা। আৰু মইতো চিয়'ৰ তুমি ভৱিষ্যতে তোমাৰ যিটো সপোন সেইটো ছাকচেছফুল হ'ব পাৰিবা তুমি। আৰু তুমিও পাৰিবা, পুলিচ হ'ব পাৰিবা। আৰু যিবিলাকে নিজৰ মনৰ সপোনবিলাক আছে, সেই সপোনবিলাক তোমালোকে দেখিবা যে মই অমুক হ'ম। আজি ৰেহেনাই যেনেকৈ কৈছে, তোমালোকেও অহাকালিৰ পৰা মনৰ ভিতৰতে কোৱা কৰিবা। পৰহি আহি পেলাই তোমালোকৰ টিচাৰক ক'বা যে ছাৰ আমি অমুক হ'ম, তমুক হ'ম। এনেকৈ কওঁতে ভাবোতে তোমালোকে সঁচাকৈ এদিন তোমালোকে তেনেকুৱা ধৰণৰ ডাঙৰ মানুহ হ'ব পাৰিবা। আৰু ডাঙৰ মানুহ হোৱাৰ বাটটো সহজ নহয়, এটা কণ্টকময় পথ থাকে। গতিকে সেই পথ তোমালোকে অতিক্ৰম কৰিব লাগিলে ক্লাছ 5, 6, 7, 8 হাইস্কুলৰ সময়খিনিতে তোমালোকে সেইটো কৰিব লাগিব। আৰু এইখিনি সময় হ'ল তোমালোকৰ কাৰণে আচল সময়, জীৱনৰ আচল সময়। এইখিনি সময়ত যদি তোমালোকে ভাল হোৱা, ভাল হৈ যাবা। গতিকে তোমালোকক মই এইখিনি কথাই ক'লোঁ। আৰু মোৰ এইখিনি কথাই যদি তোমালোকক উপকৃত কৰে, তেতিয়াহ'লে মই ভাবিম যে মই গুণোৎসৱত আহি তোমালোকক আজি যিখিনি কথা ক'লোঁ সেইখিনি সাৰ্থকতা থাকিব। বুজি পাইছানে মোৰ কথাখিনি?